হেল্ল' বন্ধু-বান্ধৱীসকল সকলোকে পুনৰ এটা ভিডিঅ'লৈ মই আছামিজ টেকন'লজিকেল চেনেলটোৰ পৰা স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন 2022 চনৰ আন্তঃৰাষ্ট্ৰীয় বোকাৰ বঁটা কোনে লাভ কৰিছিল? উত্তৰ গীতাঞ্জলি শ্ৰীয়ে 2022 চনত তেওঁ বোকাৰ বঁটা লাভ কৰিছিল। দ্বিতীয় প্ৰশ্ন উক্ত বঁটা অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বোকাৰ বঁটা কি গ্ৰন্থৰ বাবে তেখেতে লাভ কৰিছিল? উত্তৰ টম্ব অফ চেণ্ড অৰ্থাৎ ধূলিৰ মৰিশালীৰ বাবে। সূৰ্য চক্ৰ কি ক্ষেত্ৰত প্ৰদান কৰা হয়? উত্তৰ অসামৰিক ক্ষেত্ৰত মিলিটাৰী ক্ষেত্ৰত সূৰ্য চক্ৰ প্ৰদান কৰা হয়। চতুৰ্থ প্ৰশ্ন ব্যাস সন্মান কি ক্ষেত্ৰত দিয়া হয়? উত্তৰ লিটাৰেচাৰ অৰ্থাৎ সাহিত্যৰ ক্ষেত্ৰত ব্যাস সন্মান প্ৰদান কৰা হয়। পঞ্চম প্ৰশ্ন জ্ঞানপীঠ বঁটা কি ক্ষেত্ৰত প্ৰদান কৰা হয়? উত্তৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। ষষ্ঠ প্ৰশ্ন শান্তিস্বৰূপ ভাটনাগৰ বঁটা কি ক্ষেত্ৰত প্ৰদান কৰা হয়? উত্তৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ছায়েন্স এণ্ড টেকন'লজিৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। সপ্তম প্ৰশ্ন ষ্টেনলি কাপ কাৰ লগত জড়িত? ষ্টেনলি কাপ হকী খেলৰ লগত জড়িত। দেন হকী খেল আমাৰ ভাৰতবৰ্ষৰ যি ৰাষ্ট্ৰীয় খেল। অষ্টম প্ৰশ্ন ৰাণী ঝান্সী ট্ৰফী কাৰ লগত জড়িত? ৰাণী ঝান্সী ট্ৰফী ক্ৰিকেটৰ লগত জড়িত। ঝান্সী ৰাণী ভাৰতবৰ্ষৰ এগৰাকী বীৰ শাসক। নৱম প্ৰশ্ন ৰাজেন্দ্ৰ প্ৰসাদ কাপ কাৰ লগত জড়িত? উত্তৰ টেবুল টেনিছৰ লগত। ৰাজেন্দ্ৰ প্ৰসাদ কাপ টেবুল টেনিছৰ লগত জড়িত। দশম প্ৰশ্ন আগৰৱাল কাপ কাৰ লগত জড়িত? আগৰৱাল কাপ বেডমিণ্টন খেলৰ লগত জড়িত। বেডমিণ্টন তাৰ সৈতে আগৰৱাল কাপ প্ৰদান কৰা হয়। 11 নম্বৰ প্ৰশ্ন ৰোভাৰ্ছ কাপ কাৰ লগত জড়িত? উত্তৰ ৰোভাৰ্ছ কাপ জড়িত ক্ৰিকেট খেলৰ সৈতে। ক্ৰিকেট খেলত ৰোভাৰ্ছ কাপ প্ৰদান কৰা হয়। 12 নম্বৰ প্ৰশ্ন 2019 বৰ্ষত কোনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ জয়শ্ৰী গোস্বামী মোহনে 2019 বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 13 নম্বৰ প্ৰশ্ন কেতিয়া বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়? ৱৰ্ল্ড পপুলেশ্যন ডে 11 জুলাইত পালন কৰা হয়। 11 জুলাই তাৰিখে ৱৰ্ল্ড পপুলেশ্যন ডে চেলিব্ৰেট কৰা হয়। 14 নম্বৰ প্ৰশ্ন ফাতিয়া ই ইব্ৰিয়াছ এই গ্ৰন্থখন বা এই কাহিনী কোনে ৰচনা কৰিছিল? চিহাবুদ্দিন তালিছে। টাইম মেচিন গ্ৰন্থ কোনে ৰচনা কৰিছিল? H.G. ৱেলছ নামৰ সাহিত্যিকগৰাকীয়ে টাইম মেচিন ৰচনা কৰিছিল। হংসচৰিত কাৰ ৰচনা অৰ্থাৎ হংসচৰিত কোনে ৰচনা কৰিছিল? উত্তৰ বাণভট্টই হংসচৰিত ৰচনা কৰিছিল। 17 নম্বৰ প্ৰশ্ন বিশ্ব বন্ধুত্ব দিৱস কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড ফ্ৰেণ্ডশ্বিপ ডে 2 আগষ্ট তাৰিখে পালন কৰা হয়। কোন নদীয়ে বিষুৱ ৰেখা অৰ্থাৎ ইকুৱেটৰক দুবাৰকৈ স্পৰ্শ কৰিছে? উত্তৰ কংগো নদীয়ে। 19 নম্বৰ প্ৰশ্ন মহেশ দাস ব্ৰহ্মভাট কাৰ জন্মনাম? উত্তৰ বীৰবলৰ জন্মনাম হৈছে মহেশ দাস ব্ৰহ্মভাট। জৱাহৰলাল নেহৰু চেলেঞ্জ কাৰ লগত জড়িত? উত্তৰ এয়াৰ ৰেচিঙৰ লগত জৱাহৰলাল চেলেঞ্জ জড়িত। ধন্যবাদ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।